নীতিন গাডকাৰীক কিয় এক্সপ্ৰেছৱে মেন অফ ইণ্ডিয়া বুলি কোৱা হয়? কিয় বিশ্বৰ যিকোনো এখন দেশে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰত অধিক গুৰুত্ব আৰোপ কৰে? বৰ্তমান সময়ত ভাৰতৰ প্ৰেক্ষাপটত ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজনীয়তা কিমান? কিয় আজি নীতিন গাডকাৰীক এক্সপ্ৰেছৱে মেন অফ ইণ্ডিয়া বুলি কোৱা হয়? নীতিন গাডকাৰী হৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰী। দ্য ইকনমিক্স টাইমছৰ এটা আৰ্টিকুলত প্ৰকাশ পোৱা অনুসৰি 2014-2015 চনলৈ সমগ্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য আছিল 97,830 কিলোমিটাৰ। কিন্তু 2023 চনৰ মাৰ্চ মাহলৈ এই দৈৰ্ঘ্য বৃদ্ধি হৈ প্ৰায় 1,45,155 কিলোমিটাৰ হয়। ভাৰতৰ স্বাধীনতাৰ প্ৰায় 60 বছৰৰ ভিতৰত যিমানখিনি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছিল তাৰ পৰিৱৰ্তে বিগত 9 বছৰত তাৰ আধা অৰ্থাৎ 50,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ উপৰিও অফিচিয়েল ডাটা অনুসৰি 2014-15 চনত প্ৰতিদিনে প্ৰায় 1.21 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। ইয়াৰ পৰিৱৰ্তে 2023-24 চনলৈ দৈৰ্ঘ্য বৃদ্ধি হৈ প্ৰায় 28.60 কিলোমিটাৰ হৈছিলগৈ। NHAI অৰ্থাৎ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ এক ডাটা অনুযায়ী 2022 ভাৰতত FII অৰ্থাৎ ফৰেইন ইনষ্টিটিউশ্যনেল ইনভেষ্টৰ আৰু DII অৰ্থাৎ ডমেষ্টিক ইনষ্টিটিউশ্যনেল ইনভেষ্টৰে প্ৰায় $120 বিলিয়ন ইনভেষ্ট কৰিছে। NHAI আগন্তুক বৰ্ষৰ বাজেটত 3.25 লাখ কোটি টকাৰ অনুমোদনৰ বাবে আবেদন জনাইছে। এই সকলো ডাটা পৰ্যালোচনা কৰাৰ পিছত আমি দেখিবলৈ পাওঁ যে নীতিন গাডকাৰীৰ কাৰ্যকালত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ যি ক্ষিপ্ৰতা সেয়া অভাৱনীয় হাৰত বৃদ্ধি পাইছে। দেশত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰি নিৰ্মাণ কাৰ্যক যি গতি প্ৰদান কৰিছে সেই সকলোবোৰ দেখি মানুহে নীতিন গাডকাৰীক এক্সপ্ৰেছৱে মেন অফ ইণ্ডিয়া বুলি ক'বলৈ আৰম্ভ কৰিছে। দ্বিতীয় প্ৰশ্নটো হ'ল, কিয় বিশ্বৰ যিকোনো দেশে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰত গুৰুত্ব আৰোপ কৰে? ফৰ্মাৰ আমেৰিকান প্ৰেচিডেণ্ট জন এফ কেনেডি said, American roads are good, not because America is rich, but America is rich because American roads are good. অৰ্থাৎ আমেৰিকা ধনী দেশ বাবেই তেওঁলোকৰ ৰাস্তাবোৰ উন্নত নহয়, আমেৰিকাৰ ৰাস্তাবোৰ উন্নত বাবেহে আমেৰিকা এখন ধনী দেশ। আমি যদি পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত কিছু তুলনা কৰি চাবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমি এটা কথা স্পষ্টকৈ দেখিবলৈ পাম যে উন্নত দেশৰ ৰাস্তাসমূহ একেবাৰে উন্নত আৰু উন্নয়নশীল দেশসমূহৰ ভাল ৰাস্তাতকৈ বেয়া ৰাস্তাৰ সংখ্যা অধিক। এখন দেশৰ ব্যৱস্থা উন্নত কৰিবলৈ হ'লে দেশখনৰ ৰাস্তাসমূহ উন্নত হোৱাটো বাধ্যতামূলক। ৰাস্তাৰ বেয়া অৱস্থাই এখন দেশৰ পৰিবহণ ব্যৱস্থাক কোঙা কৰি পেলায়। ৰাস্তাৰ উন্নীতকৰণৰ ফলত দেশৰ আৰ্থিক দিশৰ উপৰিও ছ'চিয়েল ডেভেলপমেণ্ট, ডিফেন্স ছেক্টৰ অৰ্থাৎ প্ৰতিৰক্ষা ক্ষেত্ৰ আদিতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। আমাৰ দেশৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা বস্তুসমূহৰ প্ৰায় 70% বস্তু দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ আমদানি আৰু ৰপ্তানি অৰ্থাৎ ইম্পৰ্ট এণ্ড এক্সপৰ্ট ৰাষ্ট্ৰীয় ঘাইপথেৰে হয়। দ্বিতীয় প্ৰশ্নটো হৈছে, বৰ্তমান সময়ত ভাৰতৰ প্ৰেক্ষাপটত ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান প্ৰয়োজনীয়? বৰ্তমান সময়ত ভাৰতৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰয়োজনীয়তা কিমান সেয়া কোৱাৰ আগতে আমি আপোনালোকৰ বাবে কিছু তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এখন দেশত কি কি ধৰণৰ ৰাস্তা থাকে? প্ৰথম এক্সপ্ৰেছৱে, দ্বিতীয় নেশ্যনেল হাইৱে, তৃতীয় ষ্টেট হাইৱে, চতুৰ্থ ডিষ্ট্ৰিক্ট ৰোডছ, পঞ্চম ৰুৰেল ৰোডছ, ষষ্ঠ বৰ্ডাৰ ৰোডছ। ইয়াৰ ভিতৰত এক্সপ্ৰেছৱে আৰু নেশ্যনেল হাইৱে সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় অটল বিহাৰী বাজপেয়ীদেৱে 1998 চনত আৰম্ভ কৰা ভাৰতমালা প্ৰজেক্টৰ অধীনত দেশৰ সৰু বৰ প্ৰতিখন চহৰক মহানগৰসমূহৰ সৈতে সংযোগ কৰাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছে। এই প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ বাবে ভাৰত চৰকাৰে প্ৰায় 130 বিলিয়ন অৰ্থাৎ 10.63 লাখ কোটি টকা খৰচ কৰিব লাগিব। ভাৰতমালা প্ৰজেক্টৰ কাম বৰ্তমানেও তীব্ৰ গতিত চলি আছে। অফিচিয়েল ডাটা অনুযায়ী ফাইনেন্সিয়েল ইয়াৰ 2022 ভাৰতত টোল টেক্স কালেকশ্যন প্ৰায় 33,907 কোটি টকা হৈছিল আৰু ফাইনেন্সিয়েল ইয়াৰ 2023 ইয়াৰ পৰিমাণ বৃদ্ধি হৈ 48,028 কোটি টকা হৈছিল। যদি আমি তুলনা কৰোঁ তেনেহ'লে দেখিবলৈ পাম যে 2014-15 বিত্তীয় বৰ্ষত টোল টেক্স কালেকশ্যন প্ৰায় 14,215 কোটি টকা হৈছিল। টোল টেক্স সংগ্ৰহৰ ইমান পৰিৱৰ্তন হোৱাৰ মূল কাৰণ হ'ল দেশত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য বৃদ্ধি আৰু ইলেক্ট্ৰনিক টোল টেক্স ছিষ্টেম অৰ্থাৎ
ফাষ্টেগ চিষ্টেম ইমপ্লিমেণ্টেশ্যন কৰা, যাৰ ফলত টোল টেক্স কালেকশ্যনত মেচিভ গ্ৰোথ হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত আমাৰ দেশ ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। উপৰোক্ত তথ্যসমূহ যদি আমি অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰোঁ তেনেহ'লে দেখিবলৈ পাম যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ অথবা উন্নীতকৰণ অবিহনে কোনো এখন দেশৰ অৰ্থনৈতিক দিশ উন্নত হ'ব নোৱাৰে। ইয়াৰ উপৰিও পৰিবহণ ব্যৱস্থা সুলভ নহ'লে মূল্য বৃদ্ধি আৰু যিকোনো বস্তুৰ আমদানি ৰপ্তানিৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। চৰকাৰৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত যিদৰে ক্ষিপ্ৰতাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য চলি আছে সেয়া আমাৰ দেশৰ বাবে এক ইতিবাচক ইংগিত। দ্য গ্ল'বেল টক্সৰ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে।